নমস্কাৰ বন্ধুসকল, আজি আহি আছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। তো ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আগত তিনিআলি এটা দেখিছোঁ, সেই তিনিআলিটোতে সোমাই যাব লাগিব ঢেকীয়াখোৱা বৰনামঘৰলৈ। আহি উপস্থিত হ'লোঁ ঢেকীয়াখোৱা বৰনামঘৰৰ তোৰণখন। তো ব'লক এইপিনেদি গৈ থাকোঁ তোৰণখনলৈ। আজি গাটো ধুই অহা নহ'ল, তো বাহিৰৰ পৰাই দেখাম আপোনাক ঢেকীয়াখোৱা নামঘৰৰ ভিউটো। আমাৰ আগত এটা আপি গৈ আছে, আপ্পাটোৰ লগত উঠি গৈছে আপিটো। চাইডত থকা বাগানবোৰ চাওক না, কি ধুনীয়া এটা পৰিৱেশ, বহুত ধুনীয়া লাগিছে। বাগানবোৰ সৈতে ৰাস্তাটো বহুত ধুনীয়া হৈ পৰিছে, চাওক না ভিউটো কি ধুনীয়া আহিছে। তেতিয়াহ'লে আপুনি যোৰহাট টাউনৰ মেইন টাউনৰ পৰা শিৱসাগৰলৈ অহা ৰাস্তাটো মানে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আপুনি আহিব লাগিব। 12-13 কিলোমিটাৰমান অহাৰ পিছত আপুনি ঢেকীয়াখোৱা তিনিআলি পাব, মানে মেইন তোৰণ এখন দেখিব। সেইপিনেদি সোমাই আপুনি এই ৰাস্তাটোত 2-3 কিলোমিটাৰমান আহিলে ঢেকীয়াখোৱা নামঘৰ পাই যাব। ষ্ট্ৰেইট ৰাস্তা মানে এইটো, কোনো প্ৰব্লেম নাই। গৈছোঁহি নামঘৰৰ ওচৰত। চক আমি আজি আবেলি আহিলোঁ, তো ঢেকীয়াখোৱা নামঘৰত আজি মানুহ কমি গ'ল বাৰু, কিন্তু চক নামঘৰৰ ওচৰত পাইছোঁহি আৰু আহি। ঢেকীয়াখোৱা নামঘৰৰ ফাৰ্ষ্ট গেট আৰু এখন আছে, আৰু এখন আছে গেট, দুইখনেই নামঘৰে সোমাব পাৰে। আমি স্কুটিখন পাৰ্কিং কৰি অহাৰ পিছত আপোনাক দেখাম ইখন গেট। তো এইখন হৈছে বৰনামঘৰৰ ছেকেণ্ড গেটখন। তাৰ চাইডেদি আপুনি চাকি জ্বলাবলৈ যাব পাৰে, আৰু ফাৰ্ষ্ট গেটেদি যদি আহে এনেকৈ বাট চৰাইটোৱেদি আহি আপুনি চাকি জ্বলাবলৈ সেইফালেদি যাব পাৰে। এটা ফেমিলি খুব ফটো মৰাত ব্যস্ত। একচুৱেলি এইখনেই মেইন গেট বুলি ক'ব পাৰি আৰু নামঘৰ। টেপত ভৰি হাত ধুই মেলি পৰিষ্কাৰ হৈ ধুনীয়াকৈ এইটো ৰাস্তাই আপুনি সেইফালে চাকি জ্বলাবলৈ যাব পাৰে। গাটো ধুই নাই অহা, তো নামঘৰৰ ভিতৰলৈ সোমাব নোৱাৰোঁ, বাহিৰৰ পৰাই দেখাইছোঁ আপোনালোকক। সেইফালেও একেই, ৰাইজসকল ব্যস্ত ফটো মৰাত, সেইফালেও একেই চব। সন্ধিয়া হৈ আহিছে, তো যাওঁগৈ আৰু। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।